আকাশৰ ডাৱৰবোৰ তলতহে উৰিছে চোন পদৰিব চাই ব্ৰাহ্মী শাকৰ মানে জোল খাব লাগিব গম পাইছে নাই ব্ৰাহ্মী শাকৰ জোল খাই মই তেওঁ মস্তিষ্কটো আকৌ ঘূৰাই দিবলৈ পাম নহ'লে কেতিয়াবা মোক পাহৰি যাব কোন হয় তুম মা মুঝে কুছ দিখাই नहीं दे रहा মা মুঝে কুছ দিখাই नहीं दे रहा মই পাহৰি যাম নেকি এখন চিনি পালো আকৌ যোনকেইখন কাপোৰৰ দোকান সেইখন মছজিদ ছটাকি লাভ নাই চলিয়া তুমিয়ে হ'ব কেতিয়াবা তোমাৰ চাবা এখন পইচা চাই থাকিবা ছুটি হৈ যায় মৰমতে বেছিকে নিদিয়ে পালো আমাৰ পৌন্স গুণাই हेलो एवरीवन अस्सलामु अलैकुम नमस्कार की खबर आपनालोकर मोर बारो भाले আজি আমি মৰ্নিঙে ওলালো শিৱসাগৰ যাম মানে গেলেকিত মোৰ আব্বাৰ বাইকৰ জীয়েক মোৰ জেঠাই ছোৱালী তাইৰ ঘৰলে দাৱাত আছে আজি যাম সকলোৱে এয়া মোৰ মানুহজনক দেখাই দিছো হেল্ল মই গাড়ী চলাই আছো এ আম্মা হাই কৰিও আম্মা এয়া মোৰ ভাগিন মোৰ বাই ছোৱালী ও বেয়া ষ্টাইল চোন আজিকালি এয়া আমি গৈ আছো তোমাৰ কি আকৌ একা ৰাস্তা বুলি আকাশখন আজিলে নহব মানে ৰাস্তা কমপ্লিট কিটা নহয় যেন নহয় আকাশখন ধুনীয়া হৈছে কিন্তু ধুলিময় নহয় ৰাস্তা ঠিক নহয় কম পাইছে চাগে ৰাইজ কমেন্ট কৰি জনাব এয়া আকাশখন ধুনীয়া হৈ আছে আকাশৰ ডাৱৰবোৰ তলতহে উৰিছে চোন পদৰিব চাই কি কব আৰু মেকআপ কৰি নাহিলেও হ'ব মানে নহয় গাড়ী মানে হেৰিখন দৰ্জাখন খুলিয়ে আৰু মুখখন উলিয়াই দিলে আপোনাৰ মেকআপ অট'মেটিক হৈ যাব নেচাৰেল মেকআপ ইমান হিলিছে চোৱা গাড়ীখন আজি আমাৰ মানে ৰাইজসকলে চাই অশান্তিয়ে পাব হ'লেও আজি যেনে তেনে এডজাষ্ট কৰিব আৰু আমি গৈ আছো এতিয়া গেলেকি তাৰ পাছত গেলেকিত পাই লওঁ টিয়ক ন হ'লেও মই হেৰিখন চিনি পালো আকৌ যোনকেইখন কাপোৰৰ দোকান সেইখন ভালকে চিনি পালো মই টাউনত গড় আলি কি আলি ঠিকে কৈছো এয়া এইজোপা ফুল ইমান ধুনীয়াকে ফুলি আছে এইফালে ৰাস্তা চক দিয়া তাৰপৰা কাম কৰি থাকে নহয় কোনো বছৰ নহয় 10 বছৰ হৈ গ'ল ৰাস্তাটো কমপ্লিট হোৱা দেই শান্তি লাগিছে মানে ৰবা এতিয়া আমি একেবাৰে গেলেকিত পাই লওঁ তাৰ পাছৰখিনি দেখাই আছো আপোনালোকক মাজে মাজে দেখাম বাৰু আপোনালোকক আপোনালোকৰ লগতে ময়ো চাম কাৰণ মানুহজনে ফুৰোৱাই নাই গ্লাছত চোৱা এবাৰ ওপৰত আমাৰ এইফালে চাওক আমাৰ আম্মা অকমান লাজ কৰে আৰু কেমেৰা আগত ওলাবলৈ লাজ পিছে ময়ো কৰো কিন্তু লাহে লাহে এতিয়া অভ্যাস কৰিবলগীয়া হৈছে চিঞৰি তৌবা গান লগাব কৈছে আম্মাই আমাৰ হেৰি পাহাৰ টিয়কৰ পাহাৰটো এইটো মানে শিৱসাগৰত থকা চৰাইদেউ পাহাৰটো লিখে একেই গতি মৰমতে বেছিকে নিদিয়ে কান্দিব নালাগে কি খাব গোন্ধাইছে গেলা বস্তু পাঁচ পেলা ইমান গেলা গোন্ধাই চিপছ খাওঁ চিপছ খাই পাৰি খাই ভাল পাওঁ চিপছ খাই বেয়া পাওঁ খাইছে আকৌ গাবোৰ ইমান ধুনীয়া সেউজীয়া হৈ আছে মোৰ মনটো লিখা সেউজীয়া হৈ আছে চিৰ সেউজীয়া মজা লাগিছে দেখোন ৰাস্তাটো মজা লাগিছে দেই তাকে তুমি পাতিলে ইয়ালৈকে আহিম তুমি পাতাৰ লগে লগে মোৰ অক্সিজেন নাইকিয়া হৈ যায় নাই গুচি আহিলেই হ'ব পালো আমাৰ পৌন্স গুণাই বাজাত তালিয়া এয়া বাগানৰ মাজে মাজে আমাৰ যাত্ৰা हरी हरी छाई के बगान কি আছিলে গানটো চল গাড়ী আমাৰ কি গান আছে গাঁও গানটো
নাজাৰা আম্মা দেখিছে নে কি ধুনীয়া জেগা থেংক ইউ দেই আপুনি মোৰ পেটৰ কথা গম পালে কি আনিলা আমি খাই লওঁ এতিয়া ন কি কোৱা কি খাইছে এটা কথা কৈ থাকে মায়ে বৰ্তমান আমি দেখিছে পাহাৰৰ মাজেদি ওলাই আহিছো এখন মহান ট্ৰাক প্ৰকাণ্ড ট্ৰাক টেংকাৰ চৰি ট্ৰাক কৈছো এয়া ORS খাওক আৰু পাহাৰ উপভোগ কৰক নাখাওঁ মামা নাখাওঁ মই এই মাজা আনিলে ন এয়া নাখাওঁ খাওক এইটো মাজা আপুনি ORS খাওক আজি বাৰু দাৱাত বুলিকে আহিছোঁ দেওপানী পালোহি আজি দাৱাত বুলিকে আহিছোঁ এদিন তুমি আনিবা দেই চেষ্টা অসাধ্য একোৱেই নাই তুমি পাৰিবা আলক তুমি পাৰিবা আনিবা আমাক এদিন ৱাও চক ৰাইচ চক মই গ্লাছখন খুলিয়ে দিছোঁ ৰ'ব এচি আছে নেকি চৰি এয়া পাই গ'লোহি আমি দেই ডাইৰেক্ট কেমেৰাই অন কৰিছোঁ এই আমাৰ জেঠাইটি এয়া আমাৰ জিজু পালোহি দেই বহুত দিনৰ মূৰত মোক কামত লগাই দিছে মাছ ফ্ৰাই কৰিবলৈ এয়া আমাৰ এজনী মানে মোৰ একদম বেষ্ট ফ্ৰেণ্ডৰ লিখা মানে বাই হয় মানে আমাৰ আগৰ পৰা মানে বণ্ডিংটো বহুত বেছি মানে ভাল আৰু এতিয়া আৰু এহেঁতৰ ঘৰলৈকে আহিছো খাবলৈ ভাবিছো বাই মুখৰ আগত দিব বোলে বহি দিব লাগে মাছ কিন্তু এয়া মাছ নেকি এতিয়া মাছ কি বনিব সৰিয়হ বিলাহী নি এতিয়া মাছ লাগি আছে কেৰাহী পাতিলে এতিয়া ঠিক আছে উঠিবলৈ বাকী আছে আমি আলহী হৈ আহিছোঁ হ'ব কিটচেন আছে না তোমাৰ হাতৰ পৰশটো চাব কি পাকটো কেনেকুৱা সেইটো চাব এতিয়া ৰাইজসকলে গম পায় মোৰ লগত দেখি আছে মই কেনেকুৱা বনাওঁ বহুত ধুনীয়া বনোৱা তাৰিফ মানে নাই মই খাই পাইছোঁ নাখাওঁ মহিলা হ'ব মই নক'লে মই যদি কৈ দিওঁ মই খাই পোৱা নাই চেচে আৰু মোক খানাই আনি দিব চাগে লগন আৰু দিগদাৰ বনাব এই কি বোলে তোনে হ'লে আহিলে ইমান দিনৰ মূৰত কেমন লাগিছে ফিলিংছটো তোমাৰ বহুত বেছি ভাল লাগিছে মানে বিয়া আগতে তাই এমাহ থাকিছো আৰু বেছিকে মই মানে ক'ৰবাত গ'লে থকা হৈছিলে তাহাঁতৰ ঘৰতে হয় আৰু একদম মানে আৰু এতিয়া মই ইয়ালৈ আহোঁতে কিটচেনটো মোৰ হৈ যায় ইয়াচমিনে বনাই বুলি ভাল পায় আৰু মই খাই ভাল পাওঁ মইতো খাই ভাল পাওঁ এইটো জানাই ন মই যোৱাৰ আগতে কৈছিলোঁ হা যে মই বিয়া আগতে কৈছিলোঁ তাইক যেতিয়া লগ পাইছিলোঁ মই খাই ভাল পাওঁ বুলি তাই কৈছে মই বনাই ভাল পাওঁ ভাল হ'ল মিলি গৈছে পাৰফেক্ট মই খাই ভাল পাওঁ মই খাম আৰু বনোৱা নাই মই খাম আৰু তুমি কেঁচাকৈ নাখাওঁ মইতো সেই ন মাই গড চাওঁ মই মাৰিছোঁ তোমাক চাওঁ একশ্যন দেখাই দিয়া মাৰণা একশ্যনটো তোমাক কি নহয় পুষ্পা না সিংহম ছটাকলৈ নেকি বহুত দিনৰ মনত আহিছা তুমি ঠিক আছে মনৰ কেৱল লাগিছে মনটো কেৱল লাগিছে তোমাৰ এতিয়া বৰ্তমান মই সুধিছোঁ তোমাৰ মই তোমাক পাহৰি যাওঁ গম পোৱা এই কথাবিলাক ব্ৰাহ্মী শাকৰ মানে জোল খাব লাগিব গম পাইছে নাই ব্ৰাহ্মী শাকৰ জোল খুৱাই মই তেওঁ মস্তিষ্কটো আকৌ ঘূৰাই দিবলৈ পাম নহ'লে কেতিয়াবা মোক পাহৰি যাব কম হতো মা মুঝে কুছ দিখাই नहीं दे रहा মই পাহৰি যাম নেকি তুমিও পাহৰি যাবা চেছ কি হ'ব তোমাৰ তেতিয়া মই তোমাৰ বেষ্ট ফ্ৰেণ্ড বুলি গোটেই মোৰ ভিতৰত থকা ফিলিংছখিনি তোমাক উলিয়াই ল'ম
কোৱা কোৱা তুমি মোৰ লগৰে আছিলা মানুহজনীৰ কথা কোৱা কোৱা সেইয়া সেইয়া কেনেকুৱা লাগিছে মনটো বিয়া হোৱা দৰা কইনা আজি আমাৰ ঘৰত নিমন্ত্ৰণ আছিলে নিমন্ত্ৰণ ৰক্ষা কৰি যে সময়মতে আহিলে শুভেচ্ছা জ্ঞাপন কৰিছো পদক্ষেপ তেওঁলোকে লৈছে ইউটিউবত নিজৰ চেনেল খুলিছে তেওঁলোকে অনুৰোধ কৰিছো যাতে তেওঁলোকৰ চেনেলটো উৎসাহিত কৰে প্ৰথম কথাটোৱে হৈছে উৎসাহিত কৰিছো বুলি প্ৰমাণ হ'ব কেতিয়া যেতিয়া আমি লাইক ছাবস্ক্ৰাইব আৰু সকলোকে অনুৰোধ জনাইছো ফেমিলিটো চব এনেকুৱা মানে কথা পাতে চিঞৰে থাকে মই আৰু মায়ো মানে একে মানে পুৰা চিঞৰ বাখৰ কৰি কথা পাতো লাহে লাহে কথা পাতিবলৈ মানে আমি হাঁহো বুলি হাঁহো আৰু সেইটোতো সেইটো বাৰু আমাৰ ফেমিলিটো বাৰু যেতিয়া মই বিয়া হলো ভাবিলো মোৰ মানুহজনে লাহেকে আহিব উঠছে ডেঞ্জাৰ Thank you. আমি খুলি আহোঁ হাঁহি নাম নাথাকে হাঁহিলে হাঁহিত দি আহিব লাগে সেইটোৱে কথা ঠিকে ভাগিন হেল্ল' কৈ দিয়া জোৰছে কোৱা শুনা নাই থেংক ইউ আৰু এইজনী আমাৰ তাই ছোৱালীজনী শুই আছে আমাৰ জেঠাই দেই চব পলাইছে কেমেৰা দেখি চব পলাইছে জেঠাই এবাৰ চাই দিয়ক এইয়া লুকাই আছে ভিডিঅ'বোৰ দিয়া অলপ দেৰি হৈছে ৰাইজ গতিকে বেয়া নাপাব জল্দি ভাল ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আজিলৈ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আকৌ লগ পাইছোঁ মই অন্য এটা ব্লগৰ সৈতে আজিলৈ বিদায় বাই বাই লাভ ইউ অল টাটা